Hey everyone, welcome back to a new video of my channel. আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅলৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু আপোনালোকৰ দুৱাত ময়ো ভালে আছো। আৰু আজি মই যাবলৈ ওলাইছো এফালে এটা মানে খুব বিশেষ অকেজনত যাবলৈ ওলাইছো। সো ভাবিলো তাৰ হাকি আপোনালোককো কৰো। সো এয়া চক মই ৰেডি হৈ গলো। এজোৰ কটনৰ মেখেলা চাদৰ পিন্ধিছো মই লাইট পাৰ্পল কালাৰৰ। সো এজোৰ পিন্ধি মই ৰেডি হৈ গৈছো। এতিয়া যাবলৈ ক'লে গৈ আছো কি কৰি আছো আপোনালোক সকলোকে দেখাই থাকিম। সো ভিডিওটো শেষলৈকে চাব, লগতে লাইক কৰিব, শেয়াৰ কৰিব, কমেন্টস কৰিব আৰু ভিডিওবিলাকক আপোনালোকে মৰম দি যাব। সো বলক আজি ভিডিওটো ষ্টাৰ্ট কৰো আৰু ক'লেনো গৈছো মই আপোনালোককো দেখুৱাও। এতিয়া মই গৈ পালো সেই বিশেষ ঠাইডোখৰ, হয়তো আপোনালোকৰ কিছু সংখ্যক লোকে চিনি পাইছে ঠাইডোখৰ আৰু কিছুমানে হয়তো চিনি নাই পোৱা। সো মই কৈ দিছো আপোনালোকক, মই গৈছো শিৱসাগৰ কোৰ্টলৈ, কোৰ্টৰ ৰেজিষ্টাৰ্ড অফিচলৈ, কাৰণ আজি মোৰ দেদাৰ ল'ৰা সাজুৰ তাৰ কোৰ্ট মেৰেজৰ দিন। সো আমি সকলো তাতে লগ হৈছোগৈ, সকলোৱে ৱেইট কৰিছো কেতিয়াকে মেজিষ্ট্ৰেট আহিব আৰু তেহেতৰ মেৰেজখন অফিচিয়েলি মানে হৈ যাব। সো এফালে আমি সকলোৱে অলপ ফটোশ্বুট কৰি আছো, যিহেতু আমি বাহিৰতে ৰৈ আছো। আৰু এয়া চক হৈ গ'ল, তেওঁলোকে ভিতৰত গৈ পেলাই তেওঁলোকৰ ৰেজিষ্টাৰ হৈ গ'ল মেজিষ্ট্ৰেটৰ ওচৰত। সো এতিয়া আমি চবেই কংগ্ৰেচুলেট কৰিছো, আমাৰ বিয়াখন হৈ গ'ল। এফালে আমাৰ দৰা কইনা বিয়া পাতিলো আপোনালোকৰ আশীৰ্বাদত। নফিসা বিয়া পাতিলা? বিয়া পাতিলো। কেইবছৰ মূৰত বিয়া হৈছে? আমাৰ কেইবছৰ? 9 years running। 9 বছৰ ৰানিং। এতিয়া 9 বছৰৰ মূৰত মানে এইটো অফিচিয়েল বিয়াখন হৈ গ'ল। বাকী আজুবাজু মানে তুমি নিজক মাৰি লৈছে নাই নাই হওক হওক হওক। আমাক উঠোৱা ধুনীয়াই হৈ আহিছো। তাছনিম ক'ত গ'ল? তাছনিম ওলাই বিয়া ভাগিনৰ বিয়া কওকচোন মাহী। ভাগিনৰ বিয়া কেনেকুৱা লাগিলে? ভাগিনা আইনগতভাৱে বিবাহ হৈ গ'ল, ভালেই লাগিছে। চৰকাৰী বিবাহ। ভতিজাৰ বিয়া কেনেকুৱা লাগিলে? ভতিজা বিয়াখন ভাল লাগিলে, ল'ৰা ছোৱালীৰ জীৱনৰ কাৰণে দোৱা কৰিছে। এফালে আৰু এইফালে সিহঁতৰ মেৰেজ চাৰ্টিফিকেটখনো ইছ্যু কৰি দিলে। এইখন হৈছে মেৰেজ চাৰ্টিফিকেটখন। চ' আজিৰ পৰা সিহঁতৰ অফিচিয়েলি দুয়োটা হাজবেণ্ড এণ্ড ৱাইফ ডিক্লেয়াৰ হ'ল। আৰু বিয়া আছে নৱেম্বৰত, যিখন আমাৰ ৰাজহুৱা বিয়া সেইখন হৈছে নৱেম্বৰত। চ' তাৰ কাৰণে অকণমান ৱেইট কৰিব লাগিব। বাট এয়া চব সকলো এতিয়া ফটোশ্বুটত ব্যস্ত। আৰু তাৰপাছত আমি গৈ পালোঁগৈ আমাৰ য'ত খানা এৰেঞ্জ কৰিছিলে। চ' তাতে সকলোখিনি লগ হ'লোগৈ, তাতে গোটেইখিনি মিলি পেলাই এসাঁজ খানা একেলগত খালোঁ। চ' এইফালে কেকাজান আছে, মোৰ হাজবেণ্ড আমিৰ আছে, এইফালে ভিণ্টি আছে, দেতা বহি আছে, এইফালে আৰু গেষ্ট বহুত আছে, এইফালে আমাৰ আবিৰ। চ' সকলো এনেকৈ বহি আছে আৰু এতিয়া খানাৰ কাৰণে ৱেইট কৰি আছে। আৰু যিহেতু ৰাজাহঁত আহি পোৱাহি নাই, মানে আমাৰ ৰাজা আৰু চেহনাজ সিহঁতি তিনিটা আহি পোৱাহি নাই। চ' আমি সিহঁতৰ কাৰণে ৱেইট কৰি আছোঁ, কাৰণ সিহঁতে প্লেন কৰিছিলে এটা ছাৰপ্ৰাইজ। চ' আমি ৱেইট কৰি আছোঁ সিহঁতে কেতিয়া আহি পায়হি আৰু কেতিয়াকৈ আমি খানা খাম। খানা খাই বৈ আজৰি হ'লোঁ এতিয়া। আৰু এইফালে কেক এটা মানে ছাৰপ্ৰাইজ কেক এটা এৰেঞ্জ কৰিছিলে আমাৰ চেহনাজে, নফিসা আৰু সাজুৰ কাৰণে। চ' সেইটো এতিয়া কাটিং কৰিব লৈছে। এইফালে চব আমাৰ ইহঁতি ৰেডি হৈ গ'ল কেক কাট কৰিবৰ কাৰণে। এইফালে ৰাজা আছে, আমাৰ সাজু আছে, চেহনাজ আছে আৰু লগতে নফিসা আছে। চ' সিহঁতে এতিয়া কেক কাট কৰিব। চ' আপোনালোকক দেখুৱাওঁ আমাৰ এই কিছুমান মানে মমেণ্টছ, যিখিনি সদায় কাৰণে মেমৰেবল হৈ থাকি যাব। চ' আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে বুলি, আৰু ভিডিঅ'টো শেষলৈকে চাব আকৌ দেই। চ' তাৰ পৰা আমি ওলাই আহিলোঁ। আহি পেলাই ওচৰতে যিহেতু পাৰ্কখন আছে, চ' ভাবিলোঁ পাৰ্কতে অকণমান সময় বহোঁ আৰু অকণমান ফূৰ্তিও কৰোঁ তাতে। চ' তাৰো অকণমান ভিউ আপোনালোকক দেখুৱাওঁ আমি কি কৰিলোঁ পাৰ্কত। আমি ট্ৰেইনত উঠোঁগৈ।
বাহ বাহ আৰু কোন আছিলে মানুহ আমাৰ গুচি গ'ল ডাঙৰ মাই আমাৰ আহিছিল কোন আহিছিলে আমাৰ ক'ত আছে থাকি যাবি নহ'লে আমাৰ ট্ৰেইন জাৰ্ণি আৰু আমাৰ ট্ৰেইনখন আৰম্ভ হৈ গ'ল চলিবলৈ চ' ট্ৰেইনখনত গৈ আগৰ যে অতীত ৰোমন্থন হোৱা নিচিনা হ'ল আগৰ মানে সৰুকালৰ কথাবোৰ মনত পৰি গ'ল কেনেকৈ এইখন ট্ৰেইনত আমি উঠিছিলোঁ আৰু সঁচাকৈ বৰ ভাল লাগিলে আজিৰ দিনটো কৈছোঁ না আজি আকৌ মানে নিজকে সেই সৰু দিনবোৰলৈ ঘূৰি যোৱাৰ নিচিনা লাগিলে আৰু আপোনালোকে কেতিয়াবা এই ট্ৰেইনখনত উঠিছে নাই চাওকচোন আৰু যিসকলে নাই উঠা তেওঁলোকে এবাৰ উঠি চাবচোন শিৱসাগৰলৈ আহিলে পাৰ্কলৈ আহিব আৰু তাতে এই ট্ৰেইনখনত উঠি চাব আপোনালোকৰো নিশ্চয় আমাৰ দৰে অতীত ৰোমন্থন হৈ যাব চ' এইদৰে আমি মানে এপাক ঘূৰি ইফালে চাওকচোন আম্মাহঁতো ইটো ছাইডত ৰৈ আছে আম্মা আৰু খুৰী দাদাহঁতো ৰৈ আছিলে চ' সঁচাকৈ বৰ ভাল লাগিলে আজি মানে সেই আগৰ পুৰণা দিনবোৰলৈ ঘূৰি যোৱা যেন লাগিলে আৰু আমি গোটেইখিনি বহিছিলোঁ একেবাৰে লাষ্টৰ ডবাটোত আৰু ইমান যে চিঞৰ বাখৰ হৈছে নহয় কি ক'ম সঁচাকৈ আজি মানে ওৱান অফ দ্য বেষ্ট ডে বুলি ক'ব লাগিব কাৰণ সেই আগৰ দিনবোৰলৈ আকৌ মনত পৰি গ'ল আকৌ আগৰ দিনবোৰ নতুনকৈ সজীৱ হোৱা যেন লাগিলে চ' আমাৰ ট্ৰেইন যাত্ৰা ইয়াতে শেষ হ'ল আৰু তাৰপাছত আমি অকণমান পাৰ্কত ফটোশ্বুট কৰি মেলি ল'লোঁ তাৰো অকণমান ক্লিপ আপোনালোকক দেখুৱাম চ' সকলোৱে ইয়াতে ফটোশ্বুট কৰিলোঁ কৰি মেলি পেলাই আমি দুটা পাৰ্ট হ'লোঁ মানে আমি যিখিনি আছিলোঁ ল'ৰা ছোৱালীখিনি আমিখিনি ল'ৰা ছোৱালী হৈ থকা নাই আৰু আমি ডাঙৰ হ'লোঁ যদিও এতিয়াও ল'ৰা ছোৱালী চ' আমিখিনি এফালে গ'লোঁ আৰু আম্মাহঁতক এটা ছাইডত পঠাই দিলোঁ আৰু এইফালে চাওকচোন আবিৰে মাৰিছে কাৰ্টহুইল চ' বিৰাট ধুনীয়াকৈ সি কৰিছিলে তাৰো অকণমান আপোনাৰ ভিউ দেখাই দিছোঁ দেই চ' এই পাৰ্কখন আছিলে শিৱসাগৰৰ বৰপুখুৰীৰ পাৰত আপোনালোকে পাৰ্কখন বিচাৰিবলৈ অসুবিধা নহয় যিসকল অহা নাই তেওঁলোকৰ কাৰণে কৈছোঁ আপোনালোকে বৰপুখুৰীৰ পাৰটোতেই দেখিব তাতে পাৰ্কখন আছে আৰু এতিয়া আমি ওলাই গৈছোঁ প্ৰথমে ফুচকা খাবৰ কাৰণে কাৰণ আজিকালিতো যিহেতু ফুচকাৰ দুটা কোৱালিটি আছে এটা যিটো হাতেৰে বনোৱা আৰু আনটো হৈছে যিটো মেচিন মেড চ' হাতেৰে বনোৱাটো বেছি টেষ্টি হয় মেচিন মেডটো ইমান বেছি ভাল নালাগে গতিকে আমি বিচাৰি গৈছোঁ ফুচকা মানে হেণ্ডমেড ফুচকাটো আৰু এইফালে চাওক আমাৰ হৈছে এয়া আমাৰ দৌল মানে শিৱদৌল চ' শিৱদৌলৰ সন্মুখতে যিটো চাৰিআলি আছে সেই চাৰিআলিত এজন বহে তেখেতে মানে আপোনাৰ দিয়ে যিটো হেণ্ডমেড ফুচকা চ' তাতে আপোনালোকে খাব পাৰে দেই বিৰাট ধুনীয়া টেষ্টি মানে চ' তাতে আমি ফুচকা খালোঁ লগতে মানে নৰ্মেল ফুচকাও খালোঁ লগতে দহি ফুচকাও খালোঁ আৰু খাই বৈ মানে আজি কৈছোঁ না আজিৰ দিনটো অকল সেই অতীত ৰোমন্থন কৰা আৰু মানে নিজৰ সেই বচপনটো ঘূৰাই পোৱা নিচিনাই লাগি আছে চ' ফুচকা খাই শেষ কৰাৰ পাছত আমি আহিলোঁ কফি খাবৰ বাবে ডিমেষ্টিকলৈ তাতে অকণমান সময় বহি মেলি কথা বতৰা পাতিলোঁ গপশ্বপ কৰিলোঁ আৰু তাৰপাছত আমি ঘৰলৈ বুলি উভতি আহিলোঁ আৰু ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'জবিলাকত যে ইমান মৰম দিছে তাৰ কাৰণেও বহুত ধন্যবাদ আৰু যদি আজি ভিডিঅ'টো ভাল পালে তেতিয়া লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে সাজু আৰু নফিছাক সিহঁতৰ যুগ্ম জীৱনৰ এটা ষ্টেপ আগবঢ়াৰ বাবে আশীৰ্বাদ কৰিব আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে টিল দেন বাই